নীলিম আকাশখনক চুই থকা ওখ ওখ পৰ্বতমালাবোৰৰ সৌ সিপাৰে থকা এখন ধুনীয়া দেশ নামি তাৰ পৰিচয় নাগালেণ্ডৰ কোহিমা। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। নমস্কাৰ, আপোনালোক সকলোলৈ মোৰ ইউটিউব চেনেল কৰিশ্মা শ্ব'লৈ স্বাগতম জনাইছোঁ। নাগালেণ্ডৰ এখন অন্যতম পৰ্যটকস্থলী কোহিমা। কোহিমালৈ গৈছিলোঁ বিশেষ এটা অনুষ্ঠানৰ বাবে। যিহেতু এদিনীয়া কাৰ্যসূচীৰে আমি নাগালেণ্ডলৈ গৈছিলোঁ, সেয়ে কম সময়তে নগা ৰাজ্যৰ সৌন্দৰ্যবোৰ উপভোগ কৰিবলৈ চেষ্টা কৰিছিলোঁ। কোহিমালৈ যোৱাৰ বাটতে বৰ ধুনীয়া এখন পাচলি বজাৰ দেখিলোঁ। এই লোকেল বজাৰৰ পাচলিখিনি আমাৰ বাবে আছিলে অচিনাকি। সেইবাবে দোকানী সোধাত লাগি গ'লোঁ আৰু বজাৰখন অভিযান কৰাত লাগি গ'লোঁ। যিহেতু নতুন প্ৰত্যেকজন মানুহৰে সুকীয়া, নহয় জানো? এইটো উৰহি বুলি কয়, বেলেগ ধৰণৰ উৰহি। জলকীয়াবোৰ চনা দেখিলে ভয় লাগি যায়। এইটো কি বস্তু? কামোৰ এটা খাইছা না, বিৰাট ভাল লাগিব। এনেকৈ ঘূৰি ফুৰোঁতে মোৰ আকৌ চকুত পৰিল সৌপিনে বৰ ধুনীয়াকৈ সজাই ৰখা কাঠৰ শৰাইকেইখন। কাঠৰ শৰাইকেইখন বৰ ধুনীয়া আছিলে দেই। আৰু লগতে তেওঁলোকে কাঠৰ খুদনাও বিক্ৰী কৰিছিল। খুদনাকেইটা বৰ মৰম লগা আকৌ। লগতে তেওঁলোকে বিক্ৰী কৰিছিল ঘৰতে বনোৱা বিভিন্ন ধৰণৰ আচাৰ, আৰু এইবিধ আকৌ মৌজোল। বাঁহৰ গাজটো যে ড্ৰাইকেও বনাব পাৰি, ইয়াত আহিহে গম পালোঁ। পেকেটত সেইবোৰ বৰ ধুনীয়াকৈ ৰাখিছে। বগা বগা বটলবোৰত এইবোৰ বাঁহৰ গাজেই, আৰু তেওঁলোকে আনকি বাঁহৰ গাজৰ পানীটো এক্সট্ৰাকৈ বিক্ৰী কৰিছিল। আৰু কাষতে ফুলৰ বজাৰ এখন আছিল। ফুলৰ বজাৰৰ ফুলবোৰ বৰ ধুনীয়া আছিলে কিন্তু দেই। এইবোৰ শামুক হয়। আমি কহিমা পালোহি। কহিমা পোৱাহি নাই, আধা ৰাস্তাত। আমি আধা ৰাস্তাত। দূৰৰ পৰা দেখিছিলোঁ যে ঠাক ঠাক বিল্ডিংবোৰ টাউনখনৰ কেনেকৈ আছে। আচলতে ভিতৰত আহিহে গম পোৱা যায় কেনেকৈনো আছে। আৰু ইয়াৰ সৌন্দৰ্যখিনি সঁচাকৈ আল্টিমেট। ট্ৰেফিক আছে, বহুতখিনি ট্ৰেফিক। আৰু এইবোৰ যে ৱালত দেখিছে নগাৰ বিভিন্ন ধৰণৰ ট্ৰেডিশ্যনেল তেওঁলোকে আঁকি থৈছে। আৰু সেইগৰাকী বাইদেউক দেখিছেনে? বাইদেউগৰাকীক দেখি সঁচাকৈ ইমপ্ৰেছ হৈ গ'লোঁ দেই। নাগালেণ্ডত খানা আমি খাবলৈ লৈছোঁ নাগা খানা। সেই চাই দিয়া এবাৰ নাগা খানা নাগালেণ্ডৰ। ক্ষীৰ খাবলৈ লৈছোঁ। ক্ষীৰ 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 নহয়, এইটো কি হয়? ধুনীয়া ক্ষীৰ। আৰু এয়া দেখিছে নহয়, এয়াই হ'ল আচলতে কোহিমাৰ আচল সৌন্দৰ্য। ইটো পাহাৰৰ পৰা সিটো পাহাৰলৈ থকা ঠাক ঠাক বিল্ডিংবোৰৰ আঁৰৰ যি দৃশ্য, সঁচাকৈ ইয়াত আহিলেহে উপলব্ধি কৰিব পাৰি। কোহিমাখন যিহেতু পাহাৰীয়া ঠাই, গতিকে প্ৰত্যেকটো পাহাৰৰ আঁৰতেই এই চহৰখনৰ সৌন্দৰ্যটো উপভোগ কৰিব পাৰি। কেতিয়াবা যদি সময় সুবিধাকণ দিয়ে, নিশ্চয় আকৌ থকাকৈ আহিম। আৰু আমাৰ নাচনীবোৰক ল'ৰাকেইটাই খুব জোকাই আছিলে, কিয়নো আমি কৰি আছিলোঁ, অৰ্থাৎ বনাই আছিলোঁ, আমি ৰিলছ বনাই আছিলোঁ। আৰু এজনীয়ে লাজেই কৰিলে। এনেকৈ আমি বেক কৰিলোঁ। আৰু কোহিমালৈ কেতিয়াবা যদি আকৌ আহে, এই অহা যোৱা বাটত এইখন ব্ৰিজখনৰ তলেদি এখন নৈ
নৈ বৈ গৈছে আৰু নৈখনৰ নাম অৱশ্যে নাজানো, ইয়াৰ লোকেল মানুহখিনি জানিব নিশ্চয়। কোনোবাই যদি জানে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু ইয়াৰ কাষেদি কিন্তু আকৌ এটা নিজৰা বৈ গৈছে। ইয়াৰ পানীখিনি খুবেই বেছি চেঁচা, যিহেতু পাহাৰীয়া ঠাইত ঠাণ্ডা ঠাই, পানীখিনিও বহুত চেঁচা। ইটো পাহাৰৰ পৰা সিটো পাহাৰলৈ নামি আহোঁতে খিৰিকীৰ দুকাষে সেউজীয়াবোৰেই আগুৰি ধৰিছিল। আৰু এই সেউজীয়াবোৰৰ অপৰূপ দৃশ্য দেখি সঁচাকৈ মন ভৰি যায়। মন সঁচাকৈ কিন্তু নভৰিলে ইয়াৰ মন ভৰাবলৈ আকৌ আহিব লাগিব নগা পাহাৰৰ নাগিনীসকলৰ সৈতে কথা পাতিবলৈ। পাহাৰবোৰ দেখি লগৰজনীয়ে কৈছিল, সৰুতে যে আমি আঁকিছিলোঁ সেই পাহাৰবোৰ এইবোৰেই নিশ্চয়। অষ্টবেলিটিও আমাৰ এই উভতনি যাত্ৰাৰ সাক্ষী হ'লো। আমাৰ এই যাত্ৰাৰ কিছু অংশহে কেমেৰাত বন্দী কৰি ৰাখিব পাৰিলোঁ, আৰু যিখিনি বন্দী কৰি ৰাখিলোঁ সেইখিনি আপোনালোকলৈ বুলি শ্বেয়াৰ কৰিলোঁ। ভিডিঅ'টি চাই যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই, নতুন এটা ভিডিঅ' লগ পাম।